টিচাৰ হজো শাশু বহু কিছুমানে আনলাইক কৰি দিয়ে আনলাইক কৰাকেইটাক কৈছোঁ কাৰণটো কৈ দিব বেয়া নাপাওঁ যে আমি সেইটো কাৰেক্ট কৰিম আকৌ আপোনালোকে মনে মনে যদি আনলাইক ডান কৰি থৈ দিয়ে আমি কি গম পাম কাপোৰ ডেইলি ধুব লাগে লেতেৰা ধুৱে ঠাণ্ডা আহিছে যে কাপোৰ লাগিবই উঠিলো অকণমান সুস্থি হৈছোঁ আজিকালি মানে 6:30 মানত উঠিছিলোঁ আকৌ অলপ বাথৰুম চাথৰুম গ'লোঁ গৈ পেলাই ভাবিছিলোঁ উঠি যাওঁ নেকি তাৰপিছত আকৌ শুলোঁ শুই পেলাই 7:30 উঠিলোঁ উঠি পেলাই মুখখন অকণমান ধুই ল'লোঁ ধুই পূজা কৰিলোঁ অকণমান বহুত দিনৰ পিছত পূজাত আছিলে যে পূজাত গেপ হৈ গ'ল তাৰপিছত কৰি অলপ পানী খালোঁ পানী খাই পেলাই অলপ এতিয়া ভিটামিন ডি ল'বলৈ আহিছোঁ ভিটামিন ডিটো মানে পাতলা হৈ থাকোঁতে আহিছোঁ মানে ৰ'দটো পাতল হৈ থাকোঁতে আহিছোঁ বেছি কাঢ়া হৈ গ'লে আকৌ মই ৰ'দত বহিব নোৱাৰোঁ মানে একদম ডিচেম্বৰ জানুৱাৰী মাহৰ মই ৰ'দৰ ঠাণ্ডা দিনতো মই ৰ'দত নবহোঁ ৰেকৰ্ড নাই কিন্তু কি হয় নহয় দেখাই যায় কৈ যাম দেখাই যাম চাই থাকিব আৰু তাৰ বাবে চাব লাগিব ন আপোনালোকে ধৈৰ্য ধৰি অকণমান আজিকালি মানুহবোৰৰ ধৈৰ্য নাই স্কিপ 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 বছ তাৰপিছত কি হ'ল খেলা খতম চুই মাতিছে গৈ আছোঁ তাৰপিছত এতিয়া অকণমান লাল চাহ খাব লাগিব ৰ'দতে ভিটামিন ডি লৈ সেয়াই আৰু চাই থাকিব আপোনালোকে মুঠতে ধৈৰ্য অকণমান ধৰিব আৰু ইমানে কথা এতিয়া একদম ফুল ৰোৱাৰ মানে ছিজন আহি গৈছে কিন্তু আনকেইটা আগৰ বছৰবোৰত মই এইখিনি সময়ত একদম টাব চাব ৰেডি কৰি ফুলৰ পুলি লগাওঁৱেই কিন্তু এইবাৰ লগোৱা নাই মানে ট্ৰান্সফাৰ হ'ব বুলি কৈ আছে আৰু যদি হৈ যায় আমি মাৰ্চ এপ্ৰিলৰ ভিতৰত যাবগৈ লাগিব আৰু সেইখিনি সময়ত ফুলবোৰ পূৰা ফুলিব আৰু তেতিয়াতো মোৰ খুব দুখ লাগিব সেইকাৰণে তেতিয়া দুখটো ল'বলৈ নাই গতিকে মই ফুল ৰোৱাই নাই তাই কৈ আছে ফুল ৰক মই কিন্তু অলপ ধৈৰ্য ধৰি আছোঁ কালি বজাৰ গৈছিলোঁ ন চকুটো গৈছিলে মালি আহে ফুল লৈ পেলাই ফুলৰ পুলি লৈ কিন্তু দেখিছোঁ মালিও অহা নাই ভাগ্য ভাল মানে দেখাহেঁতেন মই মানে ফুলটো আনি লাগি গ'লহেঁতেন কিন্তু ভালেই হ'ল মালিও অহা নাই আৰু মোৰ ফুল অনাও নহ'ল সেইটোৱে আৰু এই একেখিনি ৰ'দেই গৰম দিন ঠাণ্ডা দিনত হোৱাৰ লগে লগে সেই ৰ'দটো কিমান ধুনীয়া লাগে ভাল লাগে গৰম দিন হোৱাৰ লগে লগে আয়ো মোক ৰ'দটো গালি দি আমি তত নাপাওঁ হয়নে নহয় বাৰু ক'ব দেই আৰু এইবোৰ পাছফালে চব অগ্ৰং আছে এইবোৰ ইগন'ৰ কাৰণ পিছফালে বহি আছোঁ ন এইবোৰতো পাছফালত লেতেৰা হ'বই কিবা কিবি লেতেৰা মানে লেতেৰাও নহয় একচুৱেলি এইখিনি ইয়াত খৰি থ'বলৈ ব্যৱস্থা কৰি লৈছোঁ আৰু এইখিনিতে আমি ঠাণ্ডা দিনত এইখিনিতে ৰাতি জুই জ্বলাওঁ আৰু কিবা কিবি বনোৱা মেলাও হৈ যায় গতিকে অকণমান পৰিৱেশটো ইফাল চকী এবাৰ একদম চকী টিঙত উঠি আছে আৰু চকীখিনি লাহে লাহে এতিয়া ঠাণ্ডা আহিছে নামিব আৰু চকীৰ তললৈ প্ৰৱেশ হ'ব এইখিনিত এইটোত আকৌ নাৰিকলৰ বাকলি ভৰাই থৈছিলোঁ এক বেগ এইখিনি কাটি মেলি ৰেডি কৰি লোৱা হ'ল ধূনা জ্বলাবলৈ এইবোৰেই माँ अपने लिए चाय बना रही है और मैं सुबह उठ के थोड़ा पानी पी लेती हूँ गर्म पानी अभी मैं वही पीने वाली हूँ আমাৰ এইফালে বহুৰাণী চিন্তাত ব্যস্ত মানে চিন্তাটো কি বেলেগ চিন্তা নাই অন্য চিন্তা টাৱাটো ক'ত থ'ব এতিয়া চিন্তা কৰি আছে ক'ত সেট কৰিব লাগিব মই কালি চাইছো এইটো নতুন টাৱা লোৱা হৈছে এমাজনত সেল হৈছিল যে তাপা লৈছিলো এতিয়া টাৱাটো থ'বলৈ আমাৰ পাকঘৰ জেগা মই ইমান ইণ্টাৰেষ্ট দিয়া নাই মানে ইণ্টাৰেষ্টটো গুচি গৈছে মানে কেলে কাৰণটো হ'ল মানে যাওঁকে আছোতো নহ'লে মই এইটো কালি চালোহেঁতেন এইখিনি চাইছিলোঁ এইখিনি জেগাটো মিলা নাই এইটো চিন্তাত এতিয়া ব্যস্ত এতিয়া চিন্তা কৰি কি কৰে এতিয়া নাজানো আৰু ইমান বস্তু ৰিপ্লেচ কৰা হ'ব সেইটো চিন্তা বা মুক্ত হৈছে আৰু সেইটো থলে কিবা এটা বেলেগ ঠাইত গ'ল সেইটো আগৰ পৰাই তাত সেইটো সেইখিনিতে আছিলে তুমিহে নি সেয়া থলে তুমি জেগাটো এংগেজ মিছামিছি মোৰ চাহৰ পানী উতলিছে মানে পানীহে উতলিছে দেই এতিয়া একো পোৱাগৈ নাই গেছটো কমাই দিওঁ तो चाय पानी सबका हो गया है और अभी नाश्ते की तैयारी कर रही हूँ मैं रोटी बनाऊंगी और
ये तो खाकर चले गए और अब बस मैं और माँ हैं, तो बस फटाफट फटाफट रोटी। ये रहा डुगू, और ये क्यों आया है? ये आया है इसके लिए, ये रेडी हो रहा है डुगू के लिए। प्लेन पानी हम नहीं पीते हैं, तो हमको इसमें थोड़ा सा दही चाहिए। ये देखो, ही इज रेडी। अब वो दही मिक्स किया हुआ पानी पिएगा। चलो এতিয়া ব্ৰেকফাষ্ট কৰি আছো আমি। গা পা ধুই ধূপ চাকি জ্বলাই আহিলোঁ, সেইকাৰণে লেট হৈছে। আৰু ৰুটি আৰু কিবা কিবি বনাব লৈছিলে, মই বনাব মনা কৰিছোঁ। ৰুটি, জেলি, চাহ, আৰু এইটো দেখিছে লাল লাল, লালো নহয় নহয় অৰেঞ্জ জেলেপি বনাইছিলোঁ সেইদিনাখন। জেলেপি বেটাৰটো হয়, অলপ থাকি গৈছিলে। আৰু মোৰ টুটা ফুটা জেলেপি ৰেচিপিটো দেখাম বুলি ভাবিছিলোঁ, কালি ভুলতে ভিডিঅ'টো শ্বুট কৰিছিলোঁ, নিজে নিজে ডিলিট কৰি দিলোঁ। খালি অলপ টুটা ফুটা জেলেপি ন, সেইকাৰণে দুখ লগা নাই, নহ'লেতো বেলেগ ৰেচিপি হোৱাহেঁতেনতো মই এতিয়া কান্দিয়ে থাকিলোহেঁতেন ভিটি ভিটি। বাৰু আজি মৰ্ণিং ৰুটিনটো দেখালোঁ, এই কি কি শ্বুট কৰিছে নাজানো, মই এতিয়া চাব লাগিব। এতিয়া ভাত বনাম, লাও কাটি থৈছোঁ, লাও মাছৰ জোল বনাম। তেতিয়াহ'লে আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। কিমান দীঘল হ'ব ছুটি হ'ব নাজানো, সৰুৱে হ'ব চাগে, আৰু মানুহে চাব যে টান পায়, সেইকাৰণে সৰু সৰু ব্লগ দিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে চাব, কেনেকুৱা পালে জনাব, আৰু ভাল পালে বেয়া পালে যি পালে কমেণ্ট কৰি জনাব। বেয়া পালে যদি বেয়া পাইছে, কি বেয়া পাইছে সেইটো কৈ পেলাই, আৰু কিছুমানে আনলাইক কৰি দিয়ে। আনলাইক কৰাকেইটাই কৈছোঁ, যি বোলে আনলাইক কৰে কাৰণটো কৈ দিব, বেয়া নাপাওঁতো আমি, সেইটো কাৰেক্ট কৰিম আকৌ। আপোনালোকে মনে মনে যদি আনলাইকডাল কৰি থৈ দিয়ে, আমি কি গম পাম? সেইটোৱে কথা। তেতিয়াহ'লে বহুত লেকচাৰ দিলোঁ ন, আৰু মনত যি আহিছে সেইটো কৈ দিছোঁ, আৰু মনে মনে লুকাই থোৱাটো ভাল নহয়, সেইটোৱে কথা। আজিৰ কাৰণে বাই বাই। আৰু এইফালে মই শিকাই আছোঁ মানে অলপ অলপ মই ব্লগিঙৰ টিচাৰ হৈছোঁ, চাচু বহু মই শিকি আছোঁ, সেইকাৰণে মই চাগে অকণমান মোৰ মানে কথাবোৰ খেলি মেলি পাব পাৰে।